everyone, স্বাগতম জনাইছো পম্পিছ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ' লৈ। আজি মই আপোনালোকৰ আগত মোৰ ৰিসেপশ্যনৰ কেইটামান ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছো, যিকেইটা ভিডিঅ' মোৰ বিয়াৰ মেইন ভিডিঅ'টোত নাই। আহকচোন চাওঁ স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো। এফালে মোক এতিয়া মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে আৰু এই ওচৰত থকা দাদাসকলে মোক ফটো শ্বুটো কৰি আছে। সকলো ব্যস্ত থকাৰ বাবে ভিডিঅ'টো শেষৰ ফালে কৰা হৈছিল আৰু মানুহ প্ৰায় গৈ শেষেই হ'ল। বিশেষ দিনটোৰ আগদিনা আচলতে মোৰ জীৱনত এটা ডাঙৰ ঘটনা হৈ গ'ল, যিটো মই ভাবিবই পৰা নাছিলোঁ। দেউতাৰ অসুস্থতাৰ বাবে হস্পিটেলত এডমিট হৈ আছিলে আৰু সুস্থ হৈ মাথো ঘৰলৈ গৈছিলহে তেওঁ। কিন্তু মোৰ ৰিচেপশ্যনৰ আগদিনাই যেতিয়া মই মেহেন্দি আঁকি আছিলোঁ, তেতিয়া আবেলি সময়ত ফোন আহিল যে দেউতা আৰু নাই। মই নিজেই উপায়বিহীন হৈ পৰিলোঁ, কি কৰিম এতিয়া, আৰু আকাশখন মূৰতে খহি পৰা যেন লাগিল। পিছদিনা সকলো যুঁজাৰ চলি আছিল মোৰ ৰিচেপশ্যনৰ বাবে আৰু ভৱনৰ কাম কাজখিনিও যথেষ্ট আগবাঢ়িছিল। আৰু যিহেতু মই ঘৰৰ এজনীয়ে ছোৱালী, সেইবাবে মই ঘৰলৈ যাব লগাও হ'ল আৰু সেইবাবে ভৱনৰ কাম কাজখিনি সকলো বন্ধ কৰি আমি ঘৰৰ গোটেইখিনি ঘৰলৈ গ'লোঁ। আৰু মোৰ দেউতাৰ যিহেতু মানে এটা আশা আছিলে যে মোৰ ৰিচেপশ্যনটো তেওঁৰ নিজে আহিবলৈ, সেইবাবে মই দেউতাৰ আশাটো মানে আশা বা সপোনটো মই পূৰণ কৰিবলৈ মই ৰিচেপশ্যনটো দিবলৈ মোৰ ঘৰৰ মিষ্টাৰ ঘৰৰ মানুহখিনিক ক'লোঁ। তেওঁলোকে মানা কৰিছিলে, যিহেতু দেউতা
হঠাৎ ঢুকাই গ'ল সেইকাৰণে তেওঁলোকে মানা কৰিছিলে কিন্তু মইহে ক'লোঁ যে মোৰ ৰিচিপশ্যনটো দিয়ক মোৰ দেউতাৰ আশা আছে সেইবাবে ৰিচিপশ্যনটো দিয়া হ'ল আৰু তেনেকৈ দুখৰ মাজেৰে মিষ্টাৰ লগৰবোৰ আৰু ফেমিলিৰ মানুহ সকলোৱে মিলি হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ কৰাই নিলে আৰু এই দিনটো মোৰ বাবে এটা স্মৰণীয় দিন হৈ গ'ল এয়া আমাৰ বেটাক চাওকচোন ইমান ধুনীয়াকৈ নাচি আছে অকলে অকলে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে কাষতে থকা বেল আইকনটো দবাই দিব বাই বাই